নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু এয়া মই আজি আহিছোঁ পাথৰিলৈ মা আৰু ভাইটিৰ লগত। আৰু পাথৰিলৈ আহিছোঁ মাহী আইতা আৰু মহাককাহঁতৰ ঘৰত, কাৰণ মাহী আইতা আৰু মহাককা অকলে থাকে আৰু তেওঁলোকে এতিয়া পিঠা বনোৱাত ব্যস্ত হৈ পৰিছে। বোলো ময়ো যাওঁ, গৈ পেলাই অকণমান ঢেঁকীটোকে দিয়াত সহায় কৰি দিওঁ। সেই বুলি আহি পেলাই এয়া ঢেঁকী দিয়াত লাগিয়েই গ'লো। আপোনালোকে দেখিছেই নহয় ৰাইজ। বাৰু কোনেনো ঢেঁকী দি পাইছা কমেণ্ট কৰি জনাবাচোন মোক। আৰু এয়া মাহী আইতা পূৰা কামত ব্যস্ত হৈ আছে, ময়ো লগতে ঢেঁকী দিয়াত আৰম্ভ হৈ গ'লোঁ। আৰু এয়া তাৰপিছত পিঠা বনোৱাটো তেওঁ ব্যস্ত হৈ পৰিল আৰু ময়ো ওচৰতে ৰৈ চালোঁ, এটা দুটা খালোঁ। আৰু কোনে তিলপিঠা খাই ভাল পায় মোক কমেণ্ট কৰিব। আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব। থেংক ইউ ছ' মাছ।